ডেজাৰ্ট চাফাৰী কিনে ওলাইছোঁ। ৱাচিম ভাই আছে মোৰ লগত আৰু পিছত আৰু পেচেঞ্জাৰ্ছ আছে। ডুবাই মাৰিনাৰ পৰাতো আহিলোঁ। ডুবাই মাৰিনাৰ পৰা আহি এতিয়া লগালগ ডেজাৰ্ট চাফাৰী। आज लंच करा ना वसीम भाई जी जी वहाँ पे तो डिनर होगा ना? जी जी वो रात को होगा ना तकरीबन 8 बजे के करीब। आज वो लंच ब्रेक हो गया, वो मरीना चला गया था ना, तो इसलिए टाइम मैच नहीं हुआ, तो वहाँ से भाग कर आए। मरीना क्या बीच में गया था? अच्छा बीच में JBR पे। हाँ JBR पे, तो JBR पे काफ़ी वो बीच में रहने से टाइम चला ही जाता है। हाँ ये तो पता ही नहीं चलता। आप इंडिया से हैं? हाँ मैं इंडिया से। आप? इंडिया कहाँ से? मैं असम से। असम। कैसा रहा ट्रिप उधर का बीच का? सब ठीक है, पानी ज़्यादा नमकीन है और तो नमकीन समंदर का पानी नमकीन होता है। हाँ नमकीन तो हाँ है, पर ज़्यादा है थोड़ा सा। ज़्यादा है। कितना दूर है यहाँ से डेजर्ट सफारी? यहाँ से तकरीबन हमको 1 घंटा लगेगा। 1 घंटा लगेगा। के सिटी छोड़ना है आगे डेजर्ट में से। हाँ हाँ डेजर्ट जाके आप ही चलाओगे डेजर्ट में और दूसरा होगा। ডেজাৰ্ট এৰিয়া আহি পাইছে আৰু এইটো ৰাস্তা দি গৈ থাকিলে আমি ওমান পাই যাম আৰু ইয়াতে কিছুমান ট্ৰাক আছে যিবিলাক ওমান গৈ আছে অলৰেডি। আমি এতিয়া এটা ষ্টেচন আহি পালোঁ। come outside everyone. চব ওলাই আহিছোঁ, ধুনীয়া গৰম। Okay. So guys, here is the shop. Okay. I will give you the water if you want. Okay. And otherwise, এওঁলোক আমাৰ মোৰ লগত একেলগে যাব ডেজাৰ্ট চাফাৰীত। পিছফালে যাচ্ছে जेंट्स के लिए वॉशरूम ये ओके हाँ so the gents restroom on the left side here okay this is the gents toilet and the ladies is behind there. Do you see that there is on the wall there is the ribbon in the right okay so Is that the AC room? no here AC room is that one দিস ইজ দ্য এসি রুম। এটা এসি রুম এটা আছে ইয়াতে, ইয়াতে আমি ইয়াতে ৰখিব পাৰিম যেতিয়ালৈ গাড়ীখন আহে। বাকী ইয়াতে বাইকছ আছে, বাইক ৰেণ্ট চলাব পাৰি। এইটো কিমান 200 দিৰাম দি শুনিছিলোঁ, সুধিলে গম পাম কি হয়। পানী দিব খাবৰ কাৰণে, পানী দিব কফি আৰু বাকী একেলগে যাম। এইখন বেলেগ গাড়ী হ'ব ইয়াৰ পৰা, এখন ডাঙৰ গাড়ী এখন থাকিব। এতিয়া অহাখন টয়টা ফৰ্চুনাৰ আছিলে, নেক্সটখন চাগে আমাক চাগে এনেকুৱা এখন গাড়ীতে লৈ যাব, লেণ্ড ক্ৰুজাৰ। বেছি ৰখিব লগা নহ'ল, ওলাই আহিলোঁ। ডুন বেচিং হ'ব এতিয়া। এইখন গাড়ী কৰিব লাগিছে মৰুভূমিৰ বালিৰ যিবিলাক পাহাৰ আছে সেইবিলাকত পকাই পকাই পেলাই পেলাই কিনে দেখুৱাব আৰু এডভেঞ্চাৰটো। ডুবাইত আহি কিনে যদি এইবোৰ কৰা নহয় তেনেহ'লে একো লাভ নাই। পাৰি এয়া আৰম্ভ হৈছে আমাৰ ডুন বেচিং। চবকে চিট বেল্ট লগাব কৈ আছে। মৰুভূমি পাহাৰখনৰ ওপৰত লৈ যাব চাইডেদি।
গাড়ীখন এটা টিলাত ফচি গ'ল, পাহাৰৰ টিলাত, বালিৰ পাহাৰ, মানে গাড়ীৰ মাজত বালিখিনি জমা হৈ গ'ল আৰু চকা দুটা চাইডত থাকি গ'ল। এতিয়া যদিখন 4x4 হয়, ট্ৰেকশ্যন কণ্ট্ৰল চাইড লগাই কিনে চেষ্টা কৰি আছে যাবলৈ, ওপৰত বালি। বহুত দেৰি ৰখাৰ পিছত তেখেতে আকৌ চেষ্টা কৰিছে, নামিও গ'ল, আকৌ চেষ্টা কৰি আছে ষ্টেৰিং ঘূৰাই ঘূৰাই বালিখিনি চাইড কৰি আনিব পাৰে কিবা চব ফালৰ পৰা চেষ্টা কৰি আছে যাতে সোনকালে আমি এই ৰাইডটো এনজয় কৰিব পাৰোঁ, কিন্তু হোৱা নাই। আৰু চাগে তেখেতে নামি কিনে বালিখিনি খান্দিব লাগিব, খান্দি মেলিহে ওলাব লাগিব। এতিয়া বাহিৰলৈ ওলাই আহিলোঁ মই। এয়া হ'ল বিউটিফুল ডেজাৰ্ট, চবফালে মৰুভূমি, সোণালী বালি, গল্ডেন ডেজাৰ্ট, মজা লাগিছে। আৰু এইবিলাক দেখি আছে নহয়, চবতে এনেকৈ 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 লৈ গৈছে, মজা লাগে দেই। গাড়ীখন দেখি আছে ন কেনেকৈ গৈ আছে, ঘূৰাই থৈ গ'লে তেনেকৈ আমিও গৈ আছোঁ। এটা বস্তু ভাল লাগিছে যে ইয়াতে গৰম আছে মৰুভূমি, কিন্তু বতাহ ইমান ধুনীয়া মাৰি আছে নহয়, গৰমটো নালাগে। এইখন এখন গাড়ী, এইফালেতো বালি গোটেই মৰুভূমি, আৰু এইফালে চাওক বন, বহুত খেজুৰ লাগি আছে, চাওঁ পৰি আছে নেকি খেজুৰ, খুৰাটোৱে খাই আছে, সিয়ে খাই দিলে চাই গোটেই, ইয়াতে খেজুৰ লাগি আছে। মানে যিখিনি পকিছে ভালকৈ খাব পাৰে। এইটো খেজুৰ আৰু দোকানত কিনিবলৈ নাপায়, কিন্তু এইটো ইয়াতে খাব পাৰিব, ডাইৰেক্ট গছৰ পৰা মই খালোঁ।